নমস্কাৰ পুনৰবাৰ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি এটা বিশেষ ইনফৰ্মেটিভ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমি গৈ আছোঁ হাড় জোৰা লগা দৰৱ আনিবলৈ, আৰু এইটো একদম 100% প্ৰমাণিক আৰু হ'বই। আৰু তেখেতলোকে এখন এক্সৰে প্ৰয়োজন হয়, এক্সৰে এখন লৈ যাবলগীয়া হয়, আৰু সেই এক্সৰে এখন চাই তেখেতলোকে দৰৱ বান্ধি দিয়ে। আৰু বান্ধি দিয়া 3 মাহৰ পিছত বা আপোনাৰ যদি ভালকৈ বস্তুটো হয় 1 মাহৰ ভিতৰতে আপোনাৰ হাড় জোৰণি লাগি যাব। মানে আমি আগতে এবাৰ আনি পিনে প্ৰমাণ কৰি পাইছিলোঁ, আৰু সেই একেজন মানুহৰে এই দুদিনমানৰ আগত আমাৰ বৃদ্ধ ককা এজনৰ ভৰি এটা বাইকে খুন্দিয়াই মানে ফ্ৰেকচাৰ হৈ গ'ল। চাইকেল চলাই আহিছিলে, চাইকেল চলাওঁতে বাইকে খুন্দিয়াই দিলে। খুন্দিয়াই দিয়াৰ পিছত ভৰিৰ কঁকালৰ পৰা ভৰিৰ যিটো জইণ্ট থাকে সেই জইণ্টটো তাত ফ্ৰেকচাৰ হৈ গৈছে। সেইটোকে তেখেতৰ কাৰণে দৰৱ আনিব গৈছোঁ, আৰু ক'ত পায় কি পায় আপোনালোকক মই জনাই আছোঁ ভিডিঅ'টো। আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিয়ক, যিহেতু আন কাৰোবাৰো ভিডিঅ'টোৰ যোগেদি অকণমান সহায় হওক। ঠিক আছে, ভিডিঅ'টো আৰম্ভ কৰোঁ। হেল্ল', এয়া আমি ওলাই লৈছোঁ ধুনীয়াকৈ, বাইকৰ তেল ভৰাই লওঁ। আমাৰ মামা দেউতাকৰ কাৰণে দৰৱ আনিবলৈ যাওঁ। আমি গৈ আছোঁ কেটেটেং অৰ্থাৎ খামন পথাৰ, 2 নং খামন পথাৰ, তাত গৈ আছোঁ। আৰু লাহেকৈ ইয়াত ডিগবৈ পৰিৱেশটো দেখিছে আপোনালোকে, যথেষ্টখিনি দেখিছে। আৰু ফাইনেলি আমি আহি পাই গৈছোঁহি আমাৰ গন্তব্যস্থান, আৰু অলপ গ'লেই পামগৈ। ইয়াত দেখিছে আমি পাই গ'লোহি বন ঔষধি চিকিৎসা, ইয়াত দেখিছে ধুনীয়াকৈ। আৰু এইপিনে দৰৱ খুন্দি আছে, বহুত কষ্টৰ হয় আচলতে দৰৱটো খুন্দিবলৈ। আৰু এয়া খামন পথাৰ দেখিছে, পুৱ কেটেটেং, জিলা তিনিচুকীয়া, অসম। আৰু এইপিনেও দৰৱ খুন্দি আছে, আৰু ইপিনেও দৰৱ। ইয়াত তেখেতলোকে দৰৱ যদি খুন্দি দিবলৈ মানুহ ৰাখে, যদি খুন্দি দিয়ে তেনেহ'লে পইচা 30 টকা লয়। আৰু আমি ফাইনেলি ইয়াত লৈ ল'লোঁ দৰৱ, আৰু ইয়াৰ কোনো মানে ডিমাণ্ড নাথাকে, দৰৱটো আপুনি যিমান পইচা দিয়ে। তো ফাইনেলি আপোনালোকে যদি আহোঁ বুলি কয় তেনেহ'লে এই কেটেটেং ইয়াত আহিব পাৰে। আৰু যদি ভিডিঅ'টোৰ যোগেদি অকণমান যদি আপোনালোকক সহায় হৈছে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব, আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব, যিহেতু এই ভিডিঅ'ৰ যোগেদি আন কাৰোবাৰতো সহায় হ'ব পাৰে। ধন্যবাদ।